মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ পৰিৱেশ বিষয়ৰ আকাশৰ কথা নামৰ ৭ নং পাঠৰ কবিতাটি আবৃত্তি কৰিম। তাৰ পিছত এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰসমূহ কৰিম। গতিকে প্ৰথমে মই কবিতাটি আবৃত্তি কৰোঁ, তোমালোকে মনোযোগেৰে শুনি যোৱা। আকাশৰ কথা। পুৱাতেই উঠি আকাশলৈ চালোঁ, ৰঙা এটা বল যেন বেলিটো দেখিলোঁ। লাহে লাহে বেলি ককাই ওপৰলৈ যায়, পোহৰ বেছি ৰ'দ বেছি গৰম লাগে ভাই। মেঘবোৰে ছবি আঁকে হাতী ঘোঁৰা চৰাই, ক'ৰ পৰা উৰি আহে ক'ত থাকে লুকাই। তৰাবোৰ দেখিলোঁ নিশা আকাশত, তিৰ-বিৰ কৰি থাকে জোনৰ লগত। তোমালোকৰ কিতাপত ইমান ধুনীয়া এটি চুটি কবিতাৰ জৰিয়তে তোমালোকক আকাশৰ লগত পৰিচয় কৰাই দিছে। এতিয়া মই গোৱা ধৰণে তোমালোকেও কবিতাটি আবৃত্তি কৰাচোন। মই গোৱা ধৰণে তোমালোকেও গাবলৈ শিকা আৰু কোনে কোনে আবৃত্তি কৰিবলৈ শিকিছা মোক এবাৰ জনাই দিবা। ইয়াৰ পিছত আমি এই পাঠটোৰে অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। আৰু প্ৰশ্ন উত্তৰসমূহৰ বাবে আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। থেংক ইউ।